নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ। বন্ধুসকল, আপোনালোকে জানে যে অহা 5 বছৰৰ ভিতৰত আমাৰ অসম চৰকাৰে 2 লাখ ভেকেঞ্চি ৰিক্ৰুটমেণ্ট হ'বলৈ গৈ আছে। ইয়াৰ বাবে কি কৰিবলৈ, চাকৰি ল'বলৈ হ'লে আপোনালোকে জানে যে নিশ্চয় পঢ়িব লাগিব, প্ৰিপাৰেশ্যন কৰিব লাগিব। সেই সুবিধাৰ্থে মই মোৰ এইটো চেনেলত আজিৰ পৰা আমাৰ আসাম যিটো জিকে ছেকশ্যন হয়, আসাম জিকে ছেকশ্যনৰ বাবে মই ভিডিঅ' বনাম। যিটো ভিডিঅ' আপোনালোকৰ চাই অলপ হ'লেও হেল্প হ'ব বুলি মই ভাবোঁ, কাৰণ মই নিজেও এক্সাম দিম। মোৰ লগতে যাতে আপোনালোকৰো অলপ সুবিধা হয়, সেই সুবিধাৰ্থে মই আজিৰ পৰা আসাম জিকেৰ মই ছেকশ্যনটো আৰম্ভ কৰিবলৈ গৈ আছোঁ। আজিৰ এইখন ভিডিঅ'ত আপোনালোকে 25টামান ইম্পৰ্টেণ্ট আসাম জিকেৰ কুৱেশ্যন পাব, আৰু এই কুৱেশ্যনৰ যোগেদি নিশ্চয় আপোনালোকৰ হেল্প হ'ব বুলি মই ভাবোঁ। বলক পলম নকৰি বেছি কথা নকয় আমি আমাৰ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম যিটো কুৱেশ্যন আপোনালোকে ডিছক্ৰিপশ্যনত দেখা পাই আছে নিশ্চয়, হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেছিডেণ্ট অফ আসাম প্ৰদেশ কংগ্ৰেছ কমিটি, অৰ্থাৎ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কোন আছিল? চাৰিটা অপশ্যন আছে। এ তৰুণৰাম ফুকন, বি কুলধৰ চলিহা, চি নবীন চন্দ্ৰ বৰদলৈ, ডি গোপীনাথ বৰদলৈ। ইয়াৰ যিটো ৰাইট এনচাৰ হয়, ৰাইট এনচাৰটো কুলধৰ চলিহা হয়। কুলধৰ চলিহা অসম যিটো প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আছিল। ইয়াৰ ৰাইট এনচাৰটো হ'ল কুলধৰ চলিহা। তাৰ নেক্সট কুৱেশ্যনটো হ'ল 2 নম্বৰ কুৱেশ্যন। হোৱাট ইজ দ্য মিনিং অফ দ্য ৱাৰ্ড AI ইন দ্য ফেষ্টিভেল নেম আলি আই লিগাং, অৰ্থাৎ আলি আই লিগাং উৎসৱৰ নামত আই শব্দটোৰ অৰ্থ কি? আপোনালোকে জানে যে আলি আই লিগাং এটা উৎসৱ হয়, এটা ফেষ্টিভেল হয়, আৰু কি ফেষ্টিভেল হয় নিশ্চয় আপোনালোকে কমেণ্ট কৰি দিব। ইয়াত 4টা অপশ্যন আছে। স্পিড অৰ্থাৎ বীজ, চিড অৰ্থাৎ বীজ, ফ্ৰুট ফল, ট্ৰি গছ, ৱাটাৰ পানী। ইয়াৰ যিটো আই শব্দৰ অৰ্থ হ'ল, আই শব্দটোৰ অৰ্থ ফ্ৰুইট হয়, অৰ্থাৎ ফল হয় আলি আই লিগাঙৰ। তিন নম্বৰ কুৱেশ্যনটো হ'ল, হুইচ ভিলেজ অফ নলবাৰী ডিষ্ট্ৰিক্ট ইজ অলছ' মেনশ্যন ইন দ্য কৌটিল্যছ অৰ্থশাস্ত্ৰ ফৰ প্ৰডিউচিং চিল্ক। কৌটিল্যৰ অৰ্থশাস্ত্ৰত ৰেচম উৎপাদনৰ বাবেও নলবাৰী জিলাৰ কোনখন গাঁৱৰ উল্লেখ আছে? এ নম্বৰ অপশ্যনত দিয়া আছে দিহজাৰী, বি অপশ্যনত দিয়া আছে বৰখুৰা, চি অপশ্যনত দিয়া আছে নামডোঙা, আৰু ডি অপশ্যনত দিয়া আছে সোণকুৰীয়া। ইয়াৰ যিটো ৰাইট এনচাৰ হয়, ৰাইট এনচাৰটো হ'ল সোণকুৰীয়া। নলবাৰীৰ যিটো সোণকুৰীয়া আছে, সোণকুৰীয়া যিটো কৌটিল্যৰ অৰ্থশাস্ত্ৰ ৰেচম উৎপাদনৰ বাবে উল্লেখ আছে, আপোনালোকে জানে এইটো ৰাইট এনচাৰ হয় সোণকুৰীয়া। নেক্সট কুৱেশ্যন হ'ল, গিবন ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড এট। আপোনালোকে গিবন ৱাইল্ড লাইফ চেঞ্চুৰীৰ বিষয়ে জানিব লাগিব। ইয়াত গিবন ৱাইল্ড লাইফ চেঞ্চুৰী ইয়াত ক'ত, মানে অভয়াৰণ্যখন, গিবন বন্যপ্ৰাণী অভয়াৰণ্যখন ক'ত অৱস্থিত হয়? যোৰহাট, চিৰাং, ডিব্ৰুগড়, কোকৰাঝাৰ। আপোনালোকে জানে যে গিবন ৱাইল্ড লাইফ চেঞ্চুৰী যিটো হ'ল, এইটো হ'ল যোৰহাটত অৱস্থিত। ৰাইট এনচাৰটো হ'ল যোৰহাট। নেক্সট কুৱেশ্যনটো হ'ল, হুইচ শিখ গুৰু বিল্ড দ্য ফেমাছ গুৰুদ্বাৰা ইন ধুবৰী টাউন। কোনজন শিখ গুৰুৱে ধুবৰী চহৰত বিখ্যাত গুৰুদ্বাৰ নিৰ্মাণ কৰিছিল? যদি আপোনালোকে ধুবৰীৰ পৰা হয়, কমেণ্ট কৰি নিশ্চয় জনাব কোন কোন ইয়াত ধুবৰীৰ পৰা চাই আছে। ইয়াৰ যিটো অপশ্যন দিয়া আছে, গুৰু গোবিন্দ সিং, গুৰু টেগ বাহাদুৰ, গুৰু হৰগোবিন্দ, আৰু 2 নম্বৰ অপশ্যন দিয়া আছে গুৰু হৰি কিষাণ। ইয়াৰ যিটো ৰাইট এনচাৰ, এইটো গুৰু টেগ বাহাদুৰ হয়, যিটো ধুবৰীৰ চহৰত বিখ্যাত গুৰুদ্বাৰ নিৰ্মাণ, এইটো আমাৰ ধুবৰীতে আছে। ৰাইট এনচাৰটো হ'ল গুৰু টেগ বাহাদুৰ। তাৰ নেক্সট কুৱেশ্যনটো হ'ল, হু ইজ এপইণ্টেড এজ ফাৰ্ষ্ট ৰিভাৰ স্পৰ্টছ এম্বাছাডাৰ অফ আছাম। অসমৰ প্ৰথম ক্ৰীড়া দূত হিচাপে কাক নিযুক্তি দিয়া হৈছে? ক্ৰীড়া দূত হিচাপে কাক বুলি জনা যায়? ইয়াত চাওক, 4টা অপশ্যন দিয়া আছে। হিমা দাস, বি অপশ্যন দিয়া আছে অংকুশিতা বড়ো, চি অপশ্যন দিয়া আছে শিৱ থাপা, আৰু ডি অপশ্যন দিয়া আছে মহাদেৱ ডেকা। ইয়াৰ যিটো ৰাইট এনচাৰ হয়, অসমৰ প্ৰথম ক্ৰীড়া দূত হিচাপে হিমা দাসক দিয়া হৈছে। ৰাইট এনচাৰটো হ'ল হিমা দাস। নেক্সট কুৱেশ্যনটো হ'ল, উইচ আহোম কিং শিফটেড দ্য কেপিটেল ফ্ৰম শিৱসাগৰ টু যোৰহাট ইন দ্য ইয়াৰ 1794। অৰ্থাৎ কোন আহোম ৰজাই 1794 চনত শিৱসাগৰৰ পৰা যোৰহাটলৈ ৰাজধানী স্থানান্তৰ কৰিছিল? এইটো ইতিহাসৰ কুৱেশ্যন হয়, হিষ্টৰী কুৱেশ্যন হয়। চাওক, ইয়াত যিমানবোৰ কুৱেশ্যন মই লৈ আহিছোঁ সকলোবোৰ কুৱেশ্যন ইম্পৰ্টেণ্ট হয়, আগতে এক্সামত হৈ যোৱা
কিছুমান কোৱেশ্চন আহিছে ইয়াৰ পৰা নিশ্চয় আপোনালোকে আগন্তুক এক্সামত লাভৱান হ'ব বুলি মই ভাবোঁ চ' ইয়াৰ যিটো অপশ্যন চাৰিটা দিয়া আছে চন্দ্ৰকান্ত সিংহ বি অপশ্যন দিয়া আছে কমলেশ্বৰ সিংহ চি অপশ্যন দিয়া আছে লক্ষ্মী সিংহ এণ্ড ডি অপশ্যন দিয়া আছে গৌৰীনাথ সিংহ চ' 1994 চনত শিৱসাগৰ বা যোৰহাটলৈ ৰাজধানী স্থানান্তৰ কোনজনে কৰিছিল চ' ইয়াৰ যিটো ৰাইট এনচাৰ হয় চ' ৰাইট এনচাৰটো হ'ল গৌৰীনাথ সিংহ চ' গৌৰীনাথ সিংহই 1794 চনত শিৱসাগৰৰ পৰা যোৰহাটলৈ যিটো কেপিটেল হয় ৰাজধানী হয় ত' ৰাজধানীখন স্থানান্তৰ কৰিছিল চ' আপোনালোকে হিষ্টৰী পঢ়িলে নিশ্চয় জনা পাব মই ইয়াৰ পিছত আপোনালোকক হিষ্টৰী আছাম হিষ্টৰীৰ মই ক্লাছ ল'ম যিটো মানে কনচেপচুৱেল বেছত মই ল'ম এইটো আপোনালোকে যিটো চাই আছে আপোনালোকে আছাম জিকেৰ যিটো অপশ্যনাল অৰ্থাৎ অপশ্যন হিচাপে আপোনালোকে পঢ়ি আছে চ' ইয়াৰ যিটো ৰাইট এনচাৰ গৌৰীনাথ সিংহ চ' তাৰ নেক্সট কুৱেশ্যনটো হ'ল দ্য ফাৰ্ষ্ট মহম্মদ দ্য ইনভেনশ্যন অফ কামৰূপ ৱাজ লিড বাই অৰ্থাৎ কামৰূপৰ প্ৰথম মহম্মদ আগ্ৰাসনৰ নেতৃত্ব কাৰ নেতৃত্বত হৈছিল নাছিৰুদ্দিন মাহমুদ তাৰপিছত বি নম্বৰ অপশ্যন দিয়া আছে হাছিমুদ্দিন ইৱাজ চি নম্বৰ অপশ্যন দিয়া আছে মুৰ্ছিদ কুলি খান এণ্ড ডি নম্বৰ অপশ্যন দিয়া আছে বিন বক্তিয়াৰ খিলজি চ' ইয়াৰ যিটো ৰাইট এনচাৰ হয় মহম্মদ বিন বক্তিয়াৰ খিলজি হয় কামৰূপৰ প্ৰথম মহম্মদ আগ্ৰাসনৰ নেতৃত্বত হৈছিল ইয়াত দ্য ফাৰ্ষ্ট মহম্মদ ইনভেনশ্যন অফ কামৰূপ মহম্মদ বিন বক্তিয়াৰ খিলজি তাৰ নেক্সট কুৱেশ্যনটো হ'ল হুইচ ডিষ্ট্ৰিক্ট অফ আছাম ইজ অলছ' ন'ন এজ দ্য লেণ্ড অফ দ্য সত্ৰছ অসমৰ কোনখন জিলাক সত্ৰৰ ভূমি বুলিও জনা যায় এইটো বহুত ইজি কুৱেশ্যন হয় এই অপশ্যনত দি আছে নগাঁও বি অপশ্যনত দি আছে যোৰহাট চি অপশ্যনত দি আছে মাজুলী এণ্ড ডি অপশ্যনত দি আছে বৰপেটা চ' এই ছেকেণ্ড ডিষ্ট্ৰিক্টৰ কোনখন জিলাক সত্ৰৰ ভূমি বুলি জনা যায় যিটো ৰাইট এনচাৰ হয় ৰাইট এনচাৰ বৰপেটা হয় আপোনালোকে জানে যে বৰপেটা যিখন সত্ৰ আছে এইখন সত্ৰৰ ভূমি বুলিও জনা যায় কুৱেশ্যন নম্বৰ 10 হু ইজ দ্য ফাৰ্ষ্ট আছামিজ টু ক্লাইম্ব মাউণ্ট এভাৰেষ্ট অৰ্থাৎ মাউণ্ট এভাৰেষ্ট আহৰণ কৰা প্ৰথম অসমীয়া কোন তো চাৰিজন দিয়া আছে ইয়াত তৰুণ শইকীয়া অভিনন্দন বৰা বিদ্যুৎ বৰা মনীষ ডেকা চ' ইয়াৰ যিটো ৰাইট এনচাৰ হ'ল তৰুণ শইকীয়া চ' তৰুণ শইকীয়া এভাৰেষ্ট আহৰণ কৰা প্ৰথম আমাৰ অসমীয়া ব্যক্তি হয় তাৰ নেক্সট কুৱেশ্যনটো হ'ল হুইচ আছামিজ ৰাইটাৰ ইজ অলছ' ন'ন এজ উপন্যাস সম্ৰাট কিং অফ নভেলছ অৰ্থাৎ আমাৰ যিটো উপন্যাস সম্ৰাট বুলি জনা যায় কিং অফ নভেলছ বুলি অসমীয়াৰ চ' এই কোনজন হয় চ' ইয়াত চাৰিটা অপশ্যন আছে কৃষ্ণকান্ত এণ্ডিকিউ ৰজনীকান্ত বৰদলৈ লক্ষ্মীনাথ বেজবৰুৱা শৰৎচন্দ্ৰ গোস্বামী চ' কিংছ অফ নভেল আমাৰ অসমৰ যিটো হয় এই ব্যক্তিজন হ'ল ৰজনীকান্ত বৰদলৈ চ' ৰজনীকান্ত বৰদলৈ কিং অফ নভেলছ বুলি জনা যায় তাৰ নেক্সট কুৱেশ্যনটো হ'ল দ্য লাচিত বৰফুকন মৈদাম ইজ লোকেটেড ইন অৰ্থাৎ লাচিত বৰফুকনৰ মৈদামটো ক'ত অৱস্থিত শিৱসাগৰ যোৰহাট ডিব্ৰুগড় গুৱাহাটী চ' ইয়াৰ যিটো কুৱেশ্যন এনচাৰ হ'ল ৰাইট এনচাৰ এইটো যোৰহাট হয় চ' যোৰহাটত আমাৰ লাচিত বৰফুকনৰ মৈদাম আছে তাৰ নেক্সট কুৱেশ্যনটো হ'ল হুইচ এছামিজ নভেল অ'ন দ্য সাহিত্য একাডেমি এৱাৰ্ড 1972 অৰ্থাৎ 1972 চনত কোনখন অসমীয়া উপন্যাসে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল অন্তৰীপ ইয়াৰুংগম মামৰে ধৰা তৰোৱাল আৰু ডি নম্বৰ দি আছে অঘৰী আত্মাৰ কাহিনী চ' 1972 চনত যিখন অসমীয়া উপন্যাস সাহিত্য একাডেমি বঁটা লাভ কৰিছিল এইটো হ'ল অঘৰী আত্মাৰ কাহিনী হয় ৰাইট এনচাৰটো ডি অপশ্যন হ'ব অঘৰী আত্মাৰ কাহিনী তাৰ নেক্সট কুৱেশ্যনটো হ'ল হু ইজ অলছ' ন'ন এজ দ্য ভাগনি কুনৱাৰ ইন আছামিজ লিটাৰেচাৰ চ' ইয়াৰ যিটো ৰাইট এনচাৰ হয় মই ডাইৰেক্ট ৰাইট এনচাৰটো আপোনালোকক কৈ আছোঁ আনন্দ চন্দ্ৰ আগৰৱাল চ' 15 নম্বৰ কুৱেশ্যনটো হ'ল দ্য গুৱাহাটী টি অকশ্যন চেণ্টাৰ ৱাজ এষ্টাব্লিছ ইন দ্য ইয়াৰ গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কোন বৰ্ষত প্ৰতিষ্ঠিত হৈছিল এইটো চাৰিটা অপশ্যন দি আছে 1968 1969 1970 এণ্ড 1971 চ' ইয়াৰ যিটো ৰাইট এনচাৰ 1970 হয় চ' 1970 চনত যিটো গুৱাহাটী টি অকশ্যন চেণ্টাৰ আছে এইটো এষ্টাব্লিছ হৈছিল চ' ৰাইট এনচাৰটো হ'ল 1970 তাৰ নেক্সট কুৱেশ্যনটো হ'ল হুইচ টাউন ইজ ন'ন এজ দ্য মনচেষ্টাৰ অফ আছাম কোনখন চহৰ অসমৰ মনচেষ্টাৰ বুলি জনা যায় চাৰিটা অপশ্যন দি আছে গুৱাহাটী যোৰহাট শুৱালকুছি চ' ইয়াত চাওক যিটো ৰাইট এনচাৰ হ'ল এইটো শুৱালকুছি হয় চ' শুৱালকুছিক আমাৰ যিটো মনচেষ্টাৰ অফ আছাম বুলি জনা যায় চ' ইয়াতে আপোনালোকক এটা কথা কয় এই জি কে বৰ আসাম জি কে বৰ বহুতো ইম্পৰ্টেণ্ট হয় আপোনালোকে যদি অসম পুলিচৰ যিটো আগন্তুক
ৰিক্ৰুটমেণ্ট হ'বলৈ গৈ আছে চ' সেইটোৰ বাবে উপযোগী হ'ব যদি DHS এক্সাম দি আছে তাতো লাগিব ADRE তাৰপিছত আপোনাৰ GT PGT টেটৰ বাবে চ' GK ছেকশ্যনটো বহুতেই ইম্পৰ্টেণ্ট হয় চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু নেক্সট কুৱেশ্যনটো হ'ল ইয়াত চাওক 70 নম্বৰ দ্য আহোম কিং ৱাজ এষ্টাব্লিছ ইন দ্য ইয়াৰ আহোম ৰাজ্য কোন বছৰত প্ৰতিষ্ঠিত হৈছিল এইটো যেটো ৰাইট এনসাৰ হয় 1228 অৰ্থাৎ আপোনাৰ বি নম্বৰ অপশনটো ইয়াত ৰাইট হ'ব সো 1228 চনত অসম ৰাজ্য যেটো আহোম ৰাজ্য আছে আহোম ৰাজ্যটো প্ৰতিষ্ঠা হৈছিল তাৰ নেক্সট কোৱেশ্চনটো হ'ল দ্য আসাম মেডিকেল কলেজ ওয়াজ ফৰ্মলি নন এজ অৰ্থাৎ অসম চিকিৎসা মহাবিদ্যালয়খন পূৰ্বতে কি নামেৰে জনাজাত আছিল সো চাৰিটা অপশন দি আছে ৰবাৰ্ট ব্ৰাউন মেডিকেল স্কুল বি নম্বৰ অপশন দি আছে ST পেট্ৰিক মেডিকেল স্কুল সি অপশন দি আছে ST জন মেডিকেল স্কুল এণ্ড ডি অপশন দি আছে বেৰি হোৱাইট মেডিকেল স্কুল আমাৰ যেটো আসাম মেডিকেল কলেজ আছিল এইটো আগতে বেলেগ এটা নাম আছিল সেই নামটো খুদিছে সো ইয়াত যেটো ৰাইট আনসাৰ হয় বেৰি হোৱাইট মেডিকেল স্কুল সো বেৰি হোৱাইট মেডিকেল স্কুল এইটো আগত আছিল আসাম মেডিকেল কলেজৰ নাম সো ৰাইট আনসাৰটো হ'ব অপশন নম্বৰ ডি বেৰি হোৱাইট মেডিকেল স্কুল তাৰ নেক্সট আছে হু ওয়াজ দ্য ফাৰ্ষ্ট টু ষ্টাৰ্ট দ্য সিস্টেম অফ ল্যান্ড সাৰ্ভেইং ইন আসাম চাৰিটা অপশন দি আছে গদাধৰ সিংহ ৰুদ্ৰ সিংহ নৰনাৰায়ণ এণ্ড উদয়াদিত্য সিংহ সো ইয়াৰ যেটো ৰাইট আনসাৰ হয় সো ৰাইট আনসাৰটো হ'ল গদাধৰ সিংহ অপশন নম্বৰ এ ৰাইট আনসাৰ গদাধৰ সিংহ 20 নম্বৰ কোৱেশ্চন হু ওয়াজ নট ইন দ্য পোষ্ট অফ চিফ মিনিষ্টাৰ অফ আসাম অসমৰ মুখ্যমন্ত্ৰীৰ পদত কোন নাছিল তলত চাৰিটা ব্যক্তি দি আছে এই চাৰিজনৰ কোনজন অসমৰ মুখ্যমন্ত্ৰীৰ পদত নাছিল যোগেন্দ্ৰনাথ হাজৰিকা বি অপশন দি আছে কেশৱ চন্দ্ৰ গগৈ সি অপশন দি আছে গোলাপ বৰবৰা এণ্ড ডি অপশন দি আছে শিৱা প্ৰসাদ বৰুৱা সো ইয়াৰ যেটো ৰাইট আনসাৰ হয় সো ৰাইট আনসাৰ শিৱা প্ৰসাদ বৰুৱা তো শিৱা প্ৰসাদ বৰুৱা অসমৰ মুখ্যমন্ত্ৰী পদত নাছিল বাকি যোগেন্দ্ৰনাথ হাজৰিকা আছিল কেশৱ চন্দ্ৰ গগৈ আছিল গোলাপ বৰবৰা অসমৰ মুখ্যমন্ত্ৰী পদত আছিল নেক্সট কোৱেশ্চন হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট টিম ডিফেক্টেড বাই আসাম ইন ৰঞ্জি ট্ৰফি ক্ৰিকেট অৰ্থাৎ ৰঞ্জি ট্ৰফি ক্ৰিকেটত অসমৰ হাতত পৰাস্ত হোৱা প্ৰথমটো দল কোনটো অপশন এ কৰ্ণাটক বি ত্ৰিপুৰা সি উৰিষ্যা ডি মুম্বাই সো ইয়াৰ যেটো ৰাইট আনসাৰ হয় সো ৰাইট আনসাৰটো হ'ল উৰিষ্যা সো উৰিষ্যা ৰঞ্জি ট্ৰফি ক্ৰিকেটৰ অসমৰ হাতত পৰাস্ত হোৱা প্ৰথমটো দল হ'ল উৰিষ্যা সো ৰাইট আনসাৰটো হ'ল উৰিষ্যা নেক্সট কোৱেশ্চন হ'ল হুইচ অফ দ্য ফলোইং ৱাইল্ড লাইফ চেঞ্চুৰীজ ইজ লোকেটেড ইন ওদালগুৰি ডিষ্ট্ৰিক্ট তলৰ কোনটো বন্যপ্ৰাণী অভয়াৰণ্য ওদালগুৰি জিলাত অৱস্থিত অপশন এ বৰনদী বি চক্ৰশিলা সি আমচাং এণ্ড ডি বুঢ়া চাপৰি সো এই চাৰিটাৰ ভিতৰত যেটো ৰাইট আনসাৰ হয় সো ৰাইট আনসাৰটো হ'ল বৰনদী সো বৰনদী বন্যপ্ৰাণী অভয়াৰণ্য ওদালগুৰি অৱস্থিত হয় সো নেক্সট কোৱেশ্চন হ'ল হুইচ সিটি অফ আসাম হ্যাজ দ্য লাৰ্জেষ্ট ড্ৰাই মাৰ্কেট অফ এছিয়া সো ফিছ ড্ৰাই মাৰ্কেট বুলি জানিলে আমি সাধাৰণতে জাগিৰোডক জানো আপোনালোকে জানে যে জাগিৰোড যেটো লাৰ্জেষ্ট ড্ৰাই মাৰ্কেট অফ এছিয়াৰ ভিতৰত পৰে ফিছ সো ইয়াৰ যেটো ৰাইট আনসাৰ হয় জাগিৰোড হুইচ সিটি ওয়াজ অনছ দ্য কেপিটেল অফ মুট্টাক কিংডম অৰ্থাৎ কোনখন চহৰ এই সময়ত মাটক ৰাজ্যৰ ৰাজধানী আছিল অপশন চাৰিটা দি আছে ডিগবৈ যোৰহাট ডিব্ৰুগড় তিনিচুকীয়া আৰু ইয়াৰ যেটো ৰাইট আনসাৰ হয় সো তিনিচুকীয়া হয় সো তিনিচুকীয়া এই সময়ত কি আছিল মাটক ৰাজ্যৰ ৰাজধানী বা কেপিটেল আছিল তো আজিৰ ভিডিঅ'ৰ লাষ্ট কোৱেশ্চন হয় এইটো সো লাষ্ট কোৱেশ্চনটো আপোনালোকে এটা কাম কৰিব মই ইয়াৰ এনসাৰটো ইয়াত নকম আপোনালোকে যদি জানে কমেণ্ট বক্সত কমেণ্ট কৰি দিব সো হুইচ ডাইনেষ্টি কুইনছ ৱেৰ ন'ন এজ নাৰায়ণী বহুত ইজি কোৱেশ্চন হয় আপোনালোকে যদি কোচ ডাইনেষ্টি যদি পঢ়িছে ভাল কৰি আসাম হিষ্টৰীত তেনেহ'লে আপোনালোকে নিশ্চয় পাব সো ইয়াত কৈছে কোনটো বংশৰ মুদ্ৰাক নাৰায়ণী বুলি জনা যায় কাছাৰী কোচ কামতা এণ্ড চুতীয়া সো এই চাৰিটাৰ ভিতৰত কোনটো হয় অলৰেডি মই এনসাৰ কৈ দিছোঁ মই এনসাৰটো নেদেখাওঁ ইয়াত সো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব সো যদি ভিডিঅ'টো ভাল পায় লাইক আৰু শ্বেয়াৰ কৰিব আৰু ভাল পোৱাৰ কথা নহয় আপোনালোকে প্ৰিপাৰেশ্যন কৰিব সেল্ফ প্ৰিপাৰেশ্যন কৰিব সো সেল্ফ প্ৰিপাৰেশ্যনটো বেছি কামত আহে বাকি এইবিলাক আপোনালোকে নিজকে টেষ্ট কৰাৰ কাৰণে বস্তু যদি ফ্ৰী টাইমত আপোনালোকে এইবিলাক চাব পাৰে ভিডিঅ'বোৰ সো ইমানেই সো নেক্সট ভিডিঅ'লৈ আকৌ মই আসাম জিকেৰ এনেকৈ 25টাকৈ যিমানবোৰ আসাম জিকেৰ কোৱেশ্চন থাকে মই লৈ আহি থাকিম যাতে আপোনালোকৰ আসাম পুলিচ হওক ADRE হওক DHS হওক বা GT PGT টেট হওক অসমৰ যিকোনো এক্সামৰ বাবে আপোনালোকৰ লাভৱান হ'ব বুলি মই আশা কৰোঁ সো
ইমানেই যদি আপোনালোকে আমাৰ চেনেলটোক প্ৰিলাৰ্ণ ইউটিউব চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব চ' ইমানেই থেংক ইউ